গুড মৰ্ণিং। আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰি দিছোঁ। এইফালে মই খালী কাপ লৈ ক'লৈ গৈ আছোঁ বুলি ভাবিছে চাগে আপোনালোকে। মই এইফালে এতিয়া চাহ বাকিম। গৰম পানী কৰি থৈছিলোঁ জুই ধৰি, পানী উতলি আছে। এতিয়া মই চাহ বাকিম আৰু আমি খাই ল'ম। গা নোধোৱাৰ আগতে মায়ে চোতাল সাৰি আছিলে, মাকো মাতি দিম। এতিয়া চাহ তাহ খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আজি দিনটো কি কৰোঁ কি নাই অলপ হ'লেও দেখুৱাবলৈ চেষ্টা কৰিম। আহা আইতা 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 আহক কৈ দিয়া। স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ' লৈ। আজি ব্লগটো ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিছোঁ। গা পা ধুই আহিলোঁ, এতিয়া ভাতত লাগোঁগৈ। ভাত বনাবলৈ আহি পাকঘৰত চাইছোঁ, বনাবলৈ শাক পাচলি একো নাই। আৰু ভাবি আছিলোঁ কালি পৰহি বা কঁঠালৰ চব্জি খাম বুলি। সেইকাৰণে মাক ক'লোঁ এটা কঁঠাল পাৰি দিবলৈ। এয়া মায়ে কাটি দিছে গছৰ পৰা কঁঠাল এটা। এয়া মায়ে গুচাইও দিলে। বাকলি চাকলি এতিয়া বইল কৰি ল'ম, জুই ধৰিছোঁ। এতিয়া বইল কৰি ল'ম, বইল কৰি বাকলিখিনি গুচাই দিম, তেতিয়া সহজ হ'ব, নহ'লে আঠা ধেৰ লাগে। এইফালে বইল কৰা হ'ল, আলু পিঁয়াজ নহৰু আদা চব খুন্দি লৈছোঁ। এয়া হৈছে কঁঠালখিনি মায়ে গুচাই দিলে, বাকলি টুকুৰা টুকুৰকৈ কাটিও দিছে। এতিয়া মই বনাম, নাজানো আৰু দেই খাবলৈ কেনেকুৱা হয়, বনাব লৈছোঁহে। কেনেকুৱা পালোঁ জনাম বাৰু খাই। ঘৰৰ ধনিয়া দেই, আমাৰ ধনিয়া কৈছোঁ। কোনটো? নহৰু আৰু পিঁয়াজ দি দিছোঁ লগতে। এয়া হ'ল আৰু কঁঠালৰ চব্জি। নাজানো দেই খাবলৈ কেনেকুৱা হয়। খাই চালেহে গম পাম কেনেকুৱা লাগে খাই। পানী খালোঁ, লগতে কাঁহী বাতি ধুই মেলি আজৰি হ'লোঁ। ল'ৰা শুইছে, লগতে ময়ো অকণমান শুই দিওঁ। কঁঠালৰ চব্জিখিনি যে খাই ভাল লাগিলে। ইমানো বেছি ভাল নহয়, ভালেই আৰু, বেছি ভাল বুলি নকওঁ। এতিয়া অকণমান শুই লওঁ, তাৰপিছত লগ পাই আছোঁ। বাই বাই। কি খোৱা তুমি? চব্জি খোৱা? মই বনাই আছোঁ দেই। এইফালে গাখীৰ গৰম কৰিছোঁ। হ'ব এতিয়া ৰ'বা দেই, হ'বই। এই গাইজ, ভালদৰে কথা পাতিবলৈ সময়ে পোৱা নাই। দুপৰীয়া শুলোঁ, শুই উঠি চাহ তাহ খালোঁ। ক'লৈ গৈছা মইনা? হা, চাহ তাহ খাই উঠি ঘৰ দুৱাৰ আকৌ এবাৰ সাৰিলোঁ, মুচিলোঁ। এতিয়া অলপ আগত আজৰি হৈছোঁহে। আকৌ এবাৰ গা ধুলোঁ। আজি ৰাতিকৈ সকাম কৰিব, ডাঙৰীয়া সকাম বুলি কয়। দেখুৱাম বাৰু যদি পাৰোঁ কেনেদৰে কৰে সকাম। মায়ে কুকুৰা বিচাৰি গৈছে, ৰঙা কুকুৰা লাগে আৰু সাজ দিয়ে। অকল এজন ভকতে আহিব, তেওঁৱে কৰে আগৰ পৰা। বতৰটো চাওঁচোন কেনেকুৱা ক'লা মূলা কৰি আহিছে, বৰষুণ দিব নে কি। এয়া চাওক বতৰটো কেনেকুৱা কৰিছে, বৰষুণ দিব নহয়, দিলেই আৰু। মইনা এতিয়া আৰু ভিডিঅ' নকৰোঁ, একেবাৰে ৰাতি লগ পাই আছোঁ। সকাম কৰোৱা দেখুৱাম যদি পাৰোঁ। এতিয়া বাই বাই।
এয়া এইফালে বনাই হ'ল, এতিয়া সজাই লৈছে, তাত দিবলৈ মানে গছৰ তলত দিব লাগে। এতিয়া এইখিনি লৈ যাব গছৰ তলত দি থৈ আহিবগৈ, তাত দি আহিহে এওঁলোকে খাব, আমিও খাম লগতে অলপ অলপ। আৰু আজি ব্লগটো ইমানেই, যদি ভাল পালে প্লিজ লাইক কমেণ্ট আৰু